সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশতে জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ নাটক ৰচা হৈছিল। তাত কৰা ভিডিঅ' কাকো নিদিবলৈ কৈছিল। এই ক্ষেত্ৰত একেই ভাষ্য অমৃত প্ৰভা আৰু নিখিতা গোস্বামীৰো। জুবিন গাৰ্গৰ মুখৰ পৰা ফেন ওলোৱাত তাক গুৰুত্ব নিদি তাক সামান্য গ্ৰেষ্টিক বুলি কৈছিল সিদ্ধাৰ্থই। লাইফ জেকেট নিপিন্ধাকৈ জুবিনক সাঁতুৰিবলৈ যাওঁতে যাব দে বুলি কৈছিল সিদ্ধাৰ্থই। SITৰ সন্মুখত বিস্ফোৰক ভাষ্য সেখৰ গোস্বামীৰ। শ্যামকানু সিদ্ধাৰ্থই ৰচিছিল হত্যাৰ ষড়যন্ত্ৰ। ইয়তৰ ভিডিঅ' প্ৰচাৰ নকৰিবলৈ দিছিল ভাবুকি। সাগৰত অচেতন হৈ পৰা জুবিন গাৰ্গৰ নাক মুখেৰে ওলাইছিল ফেন। ফেন ওলোৱাৰ পাছতো গুৰুত্ব দিয়া নাছিল। গেষ্টিকৰ বাবে জুবিনৰ মুখেৰে ফেন ওলোৱা বুলি বিষয়টো পাতল কৰিছিল। বিষ খুৱাই হত্যা কৰা হৈছিল জুবিন গাৰ্গক। এই মৃত্যুৰ কাৰণে দায়ী কিছু পৰিমাণে আমাৰ জুবিন দাও। কিয়নো আপোনালোকে চাওকচোন, মই জুবিন দাক কিছুমান কথা ক'ব বিচাৰোঁ আজি। জুবিন দা, এয়া আপোনাৰ প্ৰতি মোৰ দৰে অনুৰাগী আৰু শুভাকাংক্ষীৰ কিছুমান প্ৰশ্ন আৰু ক্ষোভ, যি অন্তৰত বাৰে বাৰে অশান্তিৰ সৃষ্টি কৰি আছে। কিয় নিজক পাহৰি গৈছিল আপুনি কোন হয় আমাৰ কাৰণে? কিয় আপুনি আপোনাৰ পত্নী গৰিমা বৌৰ কিছুমান কথা গুৰুত্ব নিদিলে, যাৰ কাৰণে আপোনাক ইমান সুবিধা পালে কিছুমান মুখা পিন্ধা মানুহে? মই সামাজিক মাধ্যমত শুনিবলৈ পাইছোঁ যে জুবিন দা, আপুনি বোলে আপোনাৰ টকা পইচাৰ হিচাপ নিকাচৰ পৰা বৌক আঁতৰি থাকিবলৈ কৈছিল। যদি আজি আপুনি বৌক সেইবোৰ কথা জনালে হয় সম্পূৰ্ণ খোলাকৈ, তেতিয়াহ'লে আপোনাক এনেকৈ উদং কৰিবলৈ কোনেও সুবিধা নাপালে হয়। আপোনাৰ পত্নীয়ে বহুত বাধা দিছিল আপোনাক ইমানকৈ মদ্যপান নকৰিবলৈ। আপোনাক কৈছিল ইমান মদ্যপান নকৰিবা, নিজৰ স্বাস্থ্যৰ যতন লোৱা, কিন্তু আপুনি নুশুনিলে। অকল বৌয়ে নহয়, আপোনাক ভাল পোৱা আমি আপোনাৰ শুভাকাংক্ষী সকলোৱে সুবিধা পালেই কওঁ আপোনাক স্বাস্থ্যৰ যতন লওক, মদ্যপান নকৰিব, কিন্তু আপুনি নুশুনিলে। চাওকচোন, আপোনাৰ এইবোৰ অভ্যাসৰ বাবেই আজি আপোনাৰ সুবিধা ল'লে। আপুনি যেতিয়া লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত গৈছিল, আপোনাৰ পত্নী যদি লগত থাকিল হয়, সেই মুহূৰ্তত তেওঁ কাজিয়া কৰি হ'লেও আপোনাক লাইফ জেকেট পিন্ধালে হয়। আপুনি আপোন বুলি ভবা আপোনাৰ ভাই আৰু বন্ধুবোৰে, যিবোৰে মদ্যপান নিচাযুক্ত দ্ৰব্য খোৱালে, তেওঁলোকে যদি আপোনাক সঁচাকৈয়ে আপোন বুলি ভাবিলে হয়, আপোনাৰ কাৰণে চিন্তা কৰিলে হয়, তেতিয়াহ'লে আপোনাক সেইবোৰৰ পৰা বাধাহে দিলে হয়। আপোনাক বেয়া কাম, বেয়া খাদ্য খোৱাৰ পৰা আপোনাক বাধাহে দিলে হয়। আপোনাক খাবলৈ উচতনি বা উৎসাহ নিদিলে হয়। সেয়া কেনেকুৱা ভাল চিন্তা কৰা ব্যক্তি যে আপোনাৰ কাৰণে, আপোনাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি জানিও মদ্যপান বা ধূমপান যিয়েই নহওক আপোনাক খাবলৈ বাধা নিদিয়ে। আপোনাৰ স্বাস্থ্য বহুত বেয়া হৈ আছিল, তথাপিও আপোনাৰ জীৱনৰ লগত এনেকৈ হেতাল খেলিলে। আপোনাৰ স্বাস্থ্য লাগিলে ভাল অৱস্থাতেই থাকক। মদ্যপান যিহেতু স্বাস্থ্যৰ কাৰণে হানিকাৰক, যদি আপোনাৰ সঁচাই শুভাকাংক্ষী বা আপোনাৰ ভাল চিন্তা কৰা ব্যক্তি হ'ল হয়, আপোনাক সদায় এইবোৰৰ পৰা সদায় বাধা দিলে হয়। কিন্তু আপুনি মানুহক চিনি নাপালে। আপোনাৰ লগতে থাকি আপোনাক ভৰিৰ পৰা মূৰলৈকে খাই থাকিলে আৰু আপুনি সুবিধা দি থাকিলে। কিয় আপুনি ইমান সহজ সৰল? আপুনি কিয় মানুহ চিনি নাপালে, যাৰ কাৰণে আজি আমি অসমবাসীয়ে আপোনাৰ নিচিনা এজন মূল্যৱান সম্পদ হেৰুৱালোঁ? কিয় জুবিন দা, কিয়? আপোনাৰ প্ৰতি মোৰ দৰে প্ৰত্যেকজন শুভাকাংক্ষীৰ খুব হেয়া। আপুনি কিয় আপোনাক ধ্বংস কৰিবলৈ এনেকৈ সুবিধা দিলে? কিয় আপুনি আপোনাৰ কাৰণে বলীয়া অসমবাসী আৰু আপোনাৰ পত্নীৰ কথা নাভাবিলে? সঁচাই বহুত দুখ লাগে। আমি আমাৰ আপোনজন বা আমাৰ প্ৰিয় কোনো ব্যক্তিক কিবা বেয়া কাম কৰিবলৈ যাওঁতে বা বেয়া কৰ্ম কৰা দেখিলে, বেয়া খাদ্য খোৱা দেখিলে, কিবা বিপদজনক কিবা হোৱা অনুভৱ দেখিলে, কিবা বিপদ হ'ব পৰা কাম কৰিব যোৱা দেখিলে আমি সদায় বাধা দিওঁ। কিন্তু জুবিন দাই চিনি নাপালে। তেওঁক এইবোৰ যিবোৰ কৰিলে তেওঁৰ ক্ষতি হ'ব, তেওঁৰ অসুবিধা হ'ব পাৰে, তেওঁৰ স্বাস্থ্যৰ হানি হ'ব পাৰে, সেইবোৰ কৰিবলৈ উচতনি যোগাই থকা মানুহক তেওঁ আপোন বুলি ভাবি ল'লে। আৰু তেওঁক যিসকলে বাধা দিলে, এইবোৰ নকৰিব, আপুনি মদ নাখাব, আপুনি ইমান মদ্যপান নকৰিব, আপুনি স্বাস্থ্যৰ যতন লওক, বা তেওঁৰ শুভাকাংক্ষীসকল হাজাৰ হাজাৰ কোটি কোটি জনতা, অসমৰ প্ৰত্যেকজন অসমীয়াই তেওঁ ভালে থকা, তেওঁ সুস্থ হৈ থকা
চিন্তা কৰিলে আৰু তেওঁ বিভিন্ন মাধ্যমৰ যোগেৰে জনাই থাকিলে যে আপুনি ইমান মদ্যপান নকৰিব, আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লওক, কিন্তু তেওঁক সেই কথা নুবুজিলে। তেওঁ ইমানেই সহজ সৰল আছিলে, ইমানেই মানুহ বিশ্বাস কৰিছিলে যে তেওঁ এনেকুৱা মানুহক বিশ্বাস কৰিলে যি তেওঁক খাই আছিলে, শেষ কৰি আছিলে। আপুনি আমাক শিকাই থৈ গ'ল যে মানুহক কেতিয়াও চকু বন্ধ কৰি বিশ্বাস কৰিব নালাগে। জীৱনত যাক আটাইতকৈ বেছি বিশ্বাস কৰা যায়, যাকে ভৰসা কৰা যায়, যাকে সমস্ত জীৱনৰ সঁপি দিয়া যায়, তেওঁ যে এনেধৰণৰ হত্যাকাৰী হ'ব পাৰে, এনেকৈ যে তিল তিলকৈ মাৰি থাকিব পাৰে, সেই কথা অসহনীয়। সেই কথা মানিবলৈ বা সহ্য কৰিবলৈ বা বিশ্বাস কৰিবলৈ বহুত বেছি টান। সঁচাই এই মানুহ জাতিটো বহুতকৈও অধম হৈ গৈছে। সঁচাই কোনোদিন শান্তিত থাকিব নোৱাৰিব সেইবোৰ যিয়ে আপোনাক এনেকুৱা কৰিলে, আপোনাৰ এনেকুৱা অৱস্থা কৰি আপোনাক শেষ কৰি পেলালে। সিহঁত কেতিয়াও শান্তিত থাকিব নোৱাৰিব, তিল তিলকৈ মৰিব লাগিব। সিহঁত আমাৰ চকুৰ সন্মুখত তিল তিলকৈ মৰিব। এতিয়া এটাই বিচাৰোঁ, যদি সঁচাকৈয়ে শেখৰ জ্যোতি গোস্বামীয়ে কোৱা সেই কথাখিনি সত্য, তেতিয়াহ'লে উচিত বিচাৰ হওক আৰু জুবিন দাই সোনকালে ন্যায় পাওক। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ যদি মোৰ দৰেই অন্তৰৰ পৰা জুবিন দাক এইখিনি প্ৰশ্ন কৰিবলৈ, ময়ো জানো আপুনিও যদি জুবিন দাৰ সঁচা অনুৰাগী, তেতিয়াহ'লে আপোনাৰো এইখিনি কথা জুবিন দাক ক'বলৈ সুধিবলৈ সঁচাই মন গৈ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, যদিহে আজি আমাৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব।